তো হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল জাষ্ট ফৰ ফান আছাম আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো দিন ভিডিঅ' দিব পৰা নাছিলোঁ, গাটো অলপ বেয়া আছিলে, সেইটো কাৰণে ভিডিঅ' দিয়া নাছিলোঁ আৰু পুনৰ আহি গ'লোঁ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আজি। তো আজিৰ ভিডিঅ'টো এটা একদম স্পেচিয়েল ভিডিঅ', কাৰণ আজিৰ ভিডিঅ'টোত আপোনালোকক দেখাম মই ইউটিউবৰ প্ৰথম পে'মেণ্টৰ থ্ৰুৱেদি কি বস্তু ল'লোঁ। কাৰণ চবৰে কাৰণে ডাঙৰ কথা হয় ন, ইউটিউব যোনে কৰে সকলোৱে জানে যে প্ৰথম পে'মেণ্টটো কিমান স্পেচিয়েল হয়, আৰু সেই প্ৰথম পে'মেণ্টটোৱে মই এটা বহুত স্পেচিয়েল বস্তু ল'লোঁ। থাম্বনেইল দেখিতো আপোনালোকে গম পাইছে, কিবা এটা মই আজি আনবক্সিঙে কৰিম, একদম পূৰা ডাঙৰ বক্স এটা আজি আনবক্সিং হ'ব আৰু বক্সটোৰ ভিতৰত কি ওলাই চাম। আপোনালোকে দিয়া ছাপোৰ্টৰ কাৰণে মই মানে ল'ব পাৰিছোঁ বুলি ক'ম এইটো বস্তু, কাৰণ নিজৰ পইচা নহ'লে ল'ব নোৱাৰিলোঁ হয় এতিয়াই। তো আপোনালোকক বহুত বহুত থেংক ইউ। আৰু যদি নতুন কোনোবা আজি চেনেলটোত আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আপোনালোকৰ বাবে মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাই যাবলৈ যত্ন কৰিম। আৰু তো ব'লক তেতিয়াহ'লে, বক্সটো গাড়ীতে আছে, গাড়ীৰ পৰা আনিলেও বক্সটো, তাৰপিছত আপোনালোকক বাকীখিনি কথা কৈ আছোঁ। তো ফাইনেলি এইটো আহি গ'ল বক্স, আৰু দেখিছেনে কিমান ডাঙৰ বক্সটো, একদম মোৰ সমানে, একদম পূৰা মিলি গৈছে হাইটটো, মানে মই বহি দিলে মোৰ সমানেই হৈ যায়। ইমান ডাঙৰ বক্সৰ আনবক্সিং আজিলৈকে মই কৰা নাই। তো ব'লক তেতিয়াহ'লে আজি এই বক্সটো আনবক্সিং কৰোঁ, একদম মোৰ চেনেলৰ চবতকৈ ডাঙৰ আনবক্সিং, কি ওলাই ভিতৰত চাওঁ আৰু আপোনালোকক সকলোখিনি দেখাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো লেটছ গেট ষ্টাৰ্টেড আনবক্সিং। আপোনালোকে দেখিলে কি আনবক্সিং কৰিলোঁ। আচলতে মই এখন চকী ল'লোঁ, চকীখনৰ প্ৰাইচ চাইজ সকলোখিনি কথা ক'ম, কিন্তু প্ৰথমতে চকীখনৰ কিছুমান ফিচাৰ্ছ দেখাই লওঁ কি কি আছে। আপোনালোকে তলত এইটো দেখিছে, এই বস্তুটোৱে মানে হাইটটো এডজাষ্ট কৰিব পাৰি। চকীখনত যেনেকৈ এখন এতিয়া তললৈ গুচি গ'ল আপোনালোকে দেখিছে, আকৌ সেইটো মই টিপি দিম, চকীখন আকৌ ওখ হৈ গুচি গ'ল। আপোনালোকে দেখিলে এটা হাইট এডজাষ্টমেণ্ট, তাৰপিছত ইয়াত এটা চুইচ আছে আপোনালোকে দেখিছে, এইটো যদি ভিতৰলৈ ঠেলি দিয়ে তেতিয়া মানে এইটো বেগটো যোনটো থাকে, বেগটো একদম লক হৈ যায়। আপোনালোকে দেখিছে পিছলৈ এতিয়া যোৱা নাই, কিন্তু যেতিয়া সেই লকটো আকৌ খুলি দিম তেতিয়া এইটো পিছলৈও এনেকৈ যাব পাৰি। আৰু লগতে হুইল আছে চকীখনতো, একদম পূৰা ঘূৰি ফুৰিব পাৰি। তো একদম পূৰা মজা চকী। আৰু খালি এটাই, চকীখন আপোনালোকৰ একদম পূৰা এনেকৈ, আপোনালোকে দেখিলে মই গোটেইখন মানে পাৰ্টকৈ আহে, বস্তুবোৰ চব খোল খাই একেলগে একো নাহে। ত' সেইখিনি আমি গোটেইখিনি এছেম্বল কৰিবলগীয়া হয়, গোটেইখিনি জইন কৰিবলগীয়া হয়, কিন্তু বহুত ইজি কৰিবলৈ। আৰু যদি কোনোবাই চকীখন কিনিম বুলি ভাবিছে, তেতিয়া মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে গৈ চকীখন সেই লিংকটোৰ পৰা কিনিব পাৰে। মানে কামত আহে আৰু বহুত দৰকাৰীও হয়, কাৰণ বহুত দেৰি যেতিয়া যদি কাম কৰি থকা হয়, এনেকুৱা চকী এখন হ'লে মানে আৰাম হয়, নহ'লে পিঠি চিঠি বিষাই যায় নৰ্মেল চকীত যদি কাম কৰা হয়। আৰু তাৰ উপৰিঞ্চি চকীখনৰ প্ৰাইচটো হ'ল 4180। এমেজনতে মই ল'লোঁ, কোম্পেনীটো হৈ গ'ল গ্ৰীণছল কোম্পেনী। আৰু বক্সটো কেনেকৈ আহিছিলে আপোনালোকে দেখিলে। আৰু যিহেতু প্ৰথম ইউটিউব পে'মেণ্টে লোৱা, তো মানে পূৰা ভাল লাগি আছে, নিজৰ পইচাই কিবা এটা লৈছোঁ ইমান দিন কাম কৰি। আৰু এইখিনি পচিবল হৈছে অকল আপোনালোকৰ বাবে, কাৰণ মই বাৰে বাৰে কৈয়ে থাকোঁ, আপোনালোক নোহোৱালৈতো এইটো কোনো পধ্যেই পচিবল নহয় এইটো। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। বহুত দিন মানে কি 3 দিনৰ মূৰত ভিডিঅ' দিছোঁ, গাটো বেয়া হৈ থকাৰ কাৰণে। ভিডিঅ'টো অলপ চুটিয়ে আজি ৰাখিছোঁ, কাৰণ ওলাই মেলি নাযাওঁ ইমান। তো এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক লগ পাই আছোঁ। আপোনালোকে চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব ভিডিঅ'টোত। তো টিল দেন টেক কেয়াৰ, টাটা, বাই বাই।